নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয়তা লাভ কৰা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবৰ বাবে খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব ৰিধিমাই আজিৰ খণ্ডটোত বেদক ৰাস্তাতে লগ পাব আৰু আপোনাৰ লগত কাম কৰিবলৈ মই বহুত ইণ্টাৰেষ্টিং হয় তাৰ বিষয়ে কৈ থকা দেখিবলৈ পাব। আৰু ইমান কম দিনতে যে আপুনি ইমান ডাঙৰ সফল হ'ব পাৰিলে তাৰ বিষয়ে কৈ থকা দেখিবলৈ পাব। আৰু আনফালে আজিৰ খণ্ডটোত জোনবাই ঘৰলৈ যোৱাৰ পাছত মাকে আজিৰ খণ্ডটোত জোনবাইৰ আগত তই যে সদায় এনেকৈ মোৰ লগতে থাকিব নোৱাৰ, কাৰণে যে ল'ৰা এটা মই চাইছো আৰু সেই ল'ৰাটোৱে যে তোক বিয়াৰ বাবে চাবলৈ আহিব তাৰ বিষয়ে জোনবাইৰ আগত কৈ থাকিব। আৰু তেতিয়া জোনবায়ে মই এতিয়াই বিয়া নহওঁ, তোক এৰি থৈ মই বিয়া নহওঁ তাৰ বিষয়ে কৈ থকা দেখিবলৈ পাব। এতিয়া বাৰু জোনবায়ে পুলিচ অফিচাৰজনৰ যে প্ৰেমত পৰিছে লাহে লাহে তাৰ বিষয়ে মাকৰ আগত ক'ব নেকি, জানিবৰ বাবে চাওক আজিৰ এপিছডটো। আৰু আনফালে অৰিহণো ঘৰলৈ যোৱাৰ পাছত আজিৰ খণ্ডটোত অৰিহণকো মাকে সেই ছোৱালীজনীৰ বিষয়ে ক'ব আৰু তেতিয়া অৰিহণেও জোনবাইৰ দৰে একে প্ৰশ্নই মাকৰ আগত দিয়া দেখিবলৈ পাব। এতিয়া বাৰু অৰিহণেও মাকৰ আগত জোনবাইৰ বিষয়ে ক'ব নেকি? আৰু আজিৰ খণ্ডটোত অৰিহণ অফিচাৰে মাকৰ আগত বেদৰ বিষয়ে ক'ব। বেদে যে ইমান সোনকালে ইমান সফল হ'ব পাৰিলে, ইমান ডাঙৰ ডাঙৰ প্ৰজেক্ট লোৱাৰ আঁৰত যে কিবা এটা নিশ্চয় কাৰণ আছে। মই তাৰ বিষয়ে সকলোবিলাক কথা জনাৰ দিনাই যে কিবা এটা ইয়াৰ আঁৰত আছে তাৰ বিষয়ে মাকৰ আগত ক'ব। এতিয়া বাৰু সকলোবিলাক ইনফৰমেশ্যন পোৱাৰ পাছত অৰিহণ পুলিচ অফিচাৰজনে বেদক এৰেষ্ট কৰিবলৈ যাব নেকি? আৰু আনফালে বেদে লাহে লাহে মনতে সেই মানুহজনে যে অৰিহণক হত্যা কৰাৰ কথা কৈছিলে তাৰ বিষয়ে চিন্তা কৰি থাকিব। এতিয়া কি কৰিম কি নকৰিম তাৰ বিষয়ে চিন্তা কৰি বেদ বহুত বেছি উপায়হীন হৈ পৰিব। এতিয়া বাৰু সেই মানুহজনৰ কথা মতে বেদে বাৰু পুলিচ অফিচাৰজনক মাৰিবৰ বাবে চেষ্টা কৰিব নেকি? এই সকলোবিলাক জানিবৰ বাবে চাওক আজিৰ খণ্ডটো। আপোনালোকৰ কোনে কোনে জনপ্ৰিয় পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে এটা কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। লগতে এই চেনেলটোৰ যদি প্ৰথমবাৰ ভিডিঅ' চাইছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। ধন্যবাদ।